গৰমৰ কাৰণে আজি আমি ইয়ালৈ বহিবলৈ আহিছোঁ আৰু বাবা স্কুলৰ পৰা আহি সিও আমাৰ লগতে ইয়ালৈ আহিছে আৰু এয়া চাওক মই আছোঁ দেখিছেনে আৰু চাওক গৰমতে আহি আমি এয়া পথাৰৰ ফালে আছোঁ আহি ইমান ৰ'দ দিছে থাকিবৰ ঠাই নোহোৱা হৈছে সেইকাৰণে আহি আমি ইয়াতে আছোঁ আৰু এই আমাৰ ভণ্টি কৈ দিয়া হাই হাই বাবা তুমি হাই কৈ দিয়া কি ধুনীয়া আৰু এয়া চাওক এইয়া আৰু এজন মানুহ ইয়াতে শুই আছে আপোনালোকে চাবচোন এয়া চাওক গৰমতে আহি চবেই মানে ইয়াতে আছে আহি এয়া ধুনীয়াকৈ এতিয়া ঠাণ্ডা পৰিছে আমি ঘৰলৈ যাম বুলি ভাবিছোঁ গতিকে চাই থাকক আপোনালোকে কিয় নোযোৱা মই নাযাওঁ স্কুলত কিহৰ কাৰণে তুমি এচি আনিবা ন মই ইয়াতে ঘুমি দেখিম গৰমৰ দিন গাইছ আজি স্কুলত কি পঢ়াইছে আজি স্কুলত গাইছ মই 8/2 বজো গাল গাইছ ইয়াৰ পৰা যাবৰে মন নাই গাইজ কাৰণ ধুনীয়া বতাহ দি আছে আৰু আমি উপায় নাই যাবতো লাগিবই গৰমতে চাওকচোন মোৰ অৱস্থা আৰু পানী আহিছে আৰু এয়া চাওকচোন আমাৰ তেখেতে এয়া চকী লৈ আহিছিলে চকী লৈ মানে হেৰি কৰি আছে গৈ আছে আৰু এওঁ আমাৰ আহা পিছে পিছে আহি আছে আহা 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 আৰু আমি ঘৰলৈ যাম কি জানা হৈছে মই অৰ্ণৱদাৰৰ নিচিনা মই জানা নাছিলোঁ এতিয়া মই জানা আছোঁ গাইছ অ'কে গাইজ বাই বাই